জীৱক 84 লক্ষ জনী অতিক্ৰম কৰাৰ পাছত মানুহৰ সজাটো তিনিবাৰ দিয়ে। এতিয়া আমি জানো নেকি কোনোবাই এই জীৱটোৱে মানুহৰ সজাটো বা কেই নম্বৰ বাৰ? আমিতো কোনেও নাজানো। আমি প্ৰত্যেকে ভাবিব লাগিব এই জীৱটোৱে মানুহৰ সজাটো পোৱা এইবাৰে শেষবাৰ বুলি ভাবি আমি ভগৱানৰ চৰণ চিন্তা কৰিব লাগিব। আৰু এই জীৱটো এই সংসাৰৰ পৰা গুচি যোৱাৰ অৰ্থাৎ ভগৱন্তৰ কাষলৈ গুচি যোৱাৰ ব্যৱস্থা কৰিব লাগিব। তাকে যদি নকৰোঁ, মানুহৰ জন্ম পাই যদি ঈশ্বৰ ভগৱান নকৰোঁ, তেতিয়াহ'লে ভাগৱতে কি বুলি ক'লে? ও মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই যে মানুহৰ জন্ম পাই যদি আমি কিবা কাৰণে যদি ঈশ্বৰৰ ভজনৰ পৰা বঞ্চিত হ'ব লগা হয়, তেতিয়াহ'লে আকৌ কীৰ্ণতৰ শিলা হ'ব লাগিব, অৰ্থাৎ 84 লক্ষ জনী অতিক্ৰম কৰিব লাগিব। সেই যে আকৌ 84 লক্ষ জনী অৰ্থাৎ গছ লতা তৰুকীৰ্ণ এইসকলে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে কি বুলি? হে প্ৰভু, আমাক কেনেবাকৈ এবাৰ মানুহৰ সজাটো দিয়া। এই গছজোপা থকা ভিতৰত থকা জীৱটোৱে যে ভগৱন্তক প্ৰাৰ্থনা কৰিছে মানুহৰ জন্মটো পাবৰ কাৰণে, আমি প্ৰমাণটো কেনেকৈ পাম? ধৰক মই এজোপা গছৰ নাম কৈছোঁ। পৃথিৱীত যিমানবিলাক গছ আছে প্ৰত্যেকজোপা গছতে গুটি লাগে। যেনিবা আপোনালোকক বুজাবৰ কাৰণে আমি নিৰ্দিষ্টকৈ এজোপা গছৰ নাম কৈছোঁ, আম গছ। আম গছজোপা নিৰ্দিষ্ট এটা বয়স হোৱাৰ লগে লগে গছজোপাত গুটি লাগে। গছজোপাই গুটিবিলাক নিজে খায় নেকি? গছজোপাইতো গুটিবিলাক নিজে নাখায়। কাৰ কাৰণে লাগি দিয়ে? যে আমাৰ দৰে জীৱসকলক লাগিবৰ কাৰণে গছজোপাত গুটি লাগি দিয়ে। কেতিয়াবা গুটি লাগোতে লাগোতে গছৰ ডাল পৰ্যন্ত ভাগ খাই যায়, তেনেকৈ গুটি লাগি দিয়ে। কিন্তু গছজোপাই নিজে নাখায়। গছজোপা দিনৰ দিনটো ৰ'দত থিয় হৈ থাকে, বৰষুণত তিতি থাকে। আমাৰ দৰে জীৱবিলাকক ছাঁত ৰাখে, বৰষুণৰ পৰা ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰে। আকৌ আমি এৰি দিয়া এঙাৰ গেছটো যদি গছজোপাই শোধন কৰি নিদিলেহেঁতেন, অক্সিজেন কাহানি বাই শেষ কৰিলে। এনেধৰণৰ উপকাৰ কৰি কৰি জীৱসকলক গছজোপাৰ ভিতৰত থকা জীৱটোৱে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে, হে প্ৰভু, আমাক কেনেবাকৈ এবাৰ মানুহৰ জন্মটো দিয়া। যে মানুহৰ জন্মটো কেলৈ লাগে? একমাত্ৰ তোমাৰ চৰণ চিন্তা কৰিম আৰু তোমাৰ ওচৰলৈ গুচি অহাৰ ব্যৱস্থা কৰিম। কিন্তু মানুহৰ জন্ম যেতিয়া আমি পাইছিলোঁ, মাতৃগৰ্ভত যেতিয়া আছিলোঁ, তেতিয়া কিন্তু 5 মাহলৈকে ভগৱন্তক ঠিকেই চিন্তা কৰি আছিলোঁ। চিন্তা কৰিবলৈ পাহৰি যাওঁ। সেইকাৰণে মোক ইয়াতে থাকিবলৈ দিয়া। যেতিয়া যে 5 মাহৰ অৱস্থা হৈ যায়, গৰ্ভত যেতিয়া এটা সন্তান 5 মাহ হৈ যায়, তেতিয়া আমাৰ আজিকালি কি হৈছে বাৰু? আইসকলৰ মাজত ব্যৱস্থা কৰি 5 বিধৰ মানে মিঠা বস্তু গোটাই পঞ্চামৃত কৰি এদিনৰ কাৰণে ব্যৱহাৰ কৰে, এদিন খুৱাই দিয়া। 5 মাহ হোৱাৰ লগে লগে কেইগৰাকীমান আই গোট খাই সেই গৰ্ভৱতী আইগৰাকীক পঞ্চামৃত খুৱায়। তাৰ 5 দিনাখনৰ পৰা কি হয় বাৰু? জ্বলা, টেঙা, খাৰ, নোন এই বস্তুবিলাক বেছিকৈ খাব মন যায়। এটা গৰ্ভত সন্তান থকাৰ অৱস্থাত সেই মাতৃগৰাকীৰ বেছিকৈ জ্বলা খাব মন যায়, বেছিকৈ টেঙা খাব মন যায়, বেছিকৈ খাৰযুক্ত বস্তু খাবলৈ মন যায়। বহু টকাকৈ খিলা টেকেলি ভাঙি ভাঙি খোৱা দেখিছোঁ। তাৰমানে কোলাকটি। যিটো বস্তু সোৱাদ নাই, যিটো বস্তু মাটি পুৰি পেলাই বনায়, সেইটোকো খাবলৈ মন যায়, কম খাবলৈ মন যায়নে বাৰু? তেতিয়া গৰ্ভত থকা সন্তানটোৱে আকৌ ভগৱন্তক ওলোটাকৈ প্ৰাৰ্থনা কৰে। কি বুলি কৰে বাৰু? সমাজ